বহুত বেমাৰৰ কাৰণে ভাল, বহুত বিশেষকৈ যিসকলৰ পাইলছ আছে, পাইলছৰ প্ৰব্লেমৰ কাৰণে। আৰু ৰাতিপুৱা সময়ত মোৰ কিছুমান দায়িত্ব থাকে, দায়িত্বখিনি দেখাইছোঁ কি কি। নাহাঁহিব কিন্তু 5950 কোৱালিটি চক কিমান বেছি ডাঙৰ। সুপ্ৰভাত বন্ধুসকল, দেখিছে এয়া ৰানিং কৰিবলৈ ওলাই আহিছোঁ ৰাতিপুৱাই 5টা বজাত আৰু অকণমান ৰানিং কৰোঁ, লগতে আপোনালোককো ইয়াৰ ৰাতিপুৱাৰ দৃশ্যটো অলপ দেখাওঁ। যিসকলে সোনকালে শুই নুঠে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ বুলি। আৰু এয়া দেখিছে ৰানিং কৰি আছোঁ ধুনীয়াকৈ। আৰু ৰাতিপুৱাৰ ভিডিঅ'টো আগবঢ়া উদ্দেশ্যটো এয়াই হ'ল কি, মোৰ জীৱনৰ ৰাতিপুৱা সময়কণ কেনেধৰণে পাৰ কৰোঁ আৰু বহুতখিনি ইম্পৰ্টেঞ্চ কথা, ৰাতিপুৱা সোনকালে শুই উঠিলে কি হয় কি নহয় সেই বিষয়ে আপোনালোকৰ লগত অলপ আলোচনা কৰিম আৰু আপোনালোকৰ পৰাও অলপ জানিম সেই বিষয়ে। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল পায় অলপ শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। দেখিছে ৰানিং কৰি আহিলোঁ আৰু ৰানিং কৰি আহি অলপ এক্সাৰচাইজ এনেধৰণে কৰি ল'লোঁ। বাকী ভিডিঅ'টো আগলৈ চাওক, বহুতখিনি ইম্পৰ্টেণ্ট কথা আমি এই ভিডিঅ'টোৰ যোগেৰে জানিবলৈ পাম। আমাৰ গাৰ্ডেনৰ বৰ্তমান অৱস্থা অকণমান বেয়া হৈ গৈছে। দেখিছে ইয়াত টেঙামৰা গছ আছে, লাগি মেলি শেষ হ'ল, বহুত বেছি লাগিছিলে। এইফালে দেখিছে অমিতা গছ ফুল আছে, এইফালে অমিতা গছ এইফালেও আছে। দেখিছে সৰু হয়, দেখিছে কিমান সৰু, কিন্তু যথেষ্টখিনি অমিতা লাগে। কিমান সৰু চক, গছৰ চাইজ চক আৰু কোৱালিটি চক। কোৱালিটি মই আপোনাক দেখাইছোঁ, কোৱালিটি চক কিমান বেছি ডাঙৰ কোৱালিটি। চ' এনেকুৱা যদি অমিতা আপোনালোকক কোৱালিটি লাগে, গুটি লাগে বা পুলি হ'লেও লাগে, তো মোৰ লগত যোগাযোগ কৰিব পাৰিব। বহুত ভাল অমিতা, যিহেতু বহুত বেমাৰৰ কাৰণে ভাল, বহুত বিশেষকৈ যিসকলৰ পাইলছ আছে, পাইলছৰ প্ৰব্লেমৰ কাৰণে অমিতা যদি আপোনালোকে ডেইলি সেৱন কৰে বহুত বেছি ভাল হয়, বহুত আৰামদায়ক হয়। যিহেতু দৌৰাটো মই ভালকৈ দেখাব নোৱাৰোঁ, কাৰণ দৌৰা হয়, বহুত লং ৰানিং কৰোঁ মই। আৰু কিমান লং ৰানিং কৰোঁ মই এদিন ক'ম বাৰু আপোনালোকক, বৰ্তমান সময় নকৰোঁ, যিহেতু বহুত দিন মই মাজত গেপ কৰিলোঁ। চ' ৰানিং ষ্টাৰ্ট কৰিছোঁ প্ৰথমবাৰ এতিয়া আকৌ। চ' সেই গোটেই দৌৰি থকাখিনিতো দেখুৱাটো সম্ভৱ নহয়, সেইকাৰণে কোনোবা এদিন দেখাম আৰু। বাকী এতিয়া অলপ পুছআপ মাৰি লওঁ, যিহেতু দৌৰি আহি এক্সাৰচাইজ কৰি পুছআপটো আপোনালোকে মাৰিবই। আৰ্মছৰ পাৱাৰটো মেইন, চ' পুছআপ নমৰাকৈ নাথাকিব, ল'ৰা হওক ছোৱালী হওক। জয় শ্ৰীৰাম। $59.50 বৰ্তমান দৌৰি মেলি আহিলোঁ আৰু দৌৰি মেলি অহাৰ পাছত কেইটামান সৰু সুৰা দায়িত্ব থাকে আৰু দায়িত্বকেইটা দেখাম বাৰু। বাকী মানুহজনী শুই আছে আৰু বেটা শুই আছে, আৰু আপোনালোকে হয়তো বহুতে ভাবিব পাৰে এতিয়ালৈকে শুই আছে যে নিজৰ মানুহজনী। কাৰণটো হ'ল ৰাতিপুৱা সময়ত দৌৰিবলৈ অসুবিধা হয় আমি দুজন একেলগে, চ' মই তাইক পিছবেলা দৌৰিবলৈ সময় দিওঁ আৰু ৰাতিপুৱা সময়কণ মই দৌৰোঁ আৰু পিছবেলা বেটা আৰু মাকে দৌৰে। চ' অকণমান দেৰিকৈ উঠিবলৈ কওঁ, ৰাতি অকণমান তাই পঢ়িও থাকে যিহেতু, চ' শুই থকা হয়। আৰু ৰাতিপুৱা সময়ত মোৰ কিছুমান দায়িত্ব থাকে, দায়িত্বখিনি দেখাইছোঁ কি কি। নাহাঁহিব কিন্তু। প্ৰথম দায়িত্বটো আপোনালোকক দেখাই দিছোঁ, এয়া উপায় নাই আৰু মিলিজুলি কাম কৰিব লাগিব নহয় জানো, বিয়া পাতিলেই নহ'ব নহয়। আৰু কামত কোনো সৰু ডাঙৰ লাজ এইবিলাক একো নাই, আৰু মই যিহেতু চব কাম কৰোঁ সদায়, চ' মই দেখাবলৈও লাজ নকৰোঁ। কিছুমানে হয়তো বেয়াকৈ ক'ব পাৰে, মোৰ কাৰণে এইবিলাক একো নহয়, মেটাৰো নকৰে কোনোৱে কি কয় নহয় জানো। সদায় নিজৰ লাইফটোক নিজে ফ'কাছ কৰক, ভাল হ'ব। আপোনালোকেও উঠক ৰাতিপুৱা সোনকালে উঠক, শুই উঠি অলপ এক্সাৰচাইজ কৰক। এনেকুৱা নহয় যে কিবা চাকৰি এটা পাবৰ কাৰণে আপোনালোকে ৰানিং কৰিব, এক্সাৰচাইজ কৰিব। অকণমান এক্সাৰচাইজ কৰক নিজৰ স্বাস্থ্যটোৰ কাৰণে, নহ'বা লাষ্টত শকত হৈ পেলাই এই কিছুমান মানুহ দেখুৱাই দিয়ে ৰাস্তাত একদম বহুত শকত, তাৰপিছত ডাক্তৰে যেতিয়া দিয়ে যে আপুনি হাই প্ৰেছাৰ হৈ মৰিব, তাৰপিছত আহে তেওঁলোকে খোজকাঢ়িবলৈ, ৰানিং কৰিবলৈ।
চ' খাবলৈ একো মনা নাই, আপুনি খাব পাৰে, ডায়েট লিষ্ট নকৰিলেও হয়। ডায়েট কৰাটো নিজৰ ওপৰত কথা। যদি আপুনি খায় ঠিক তেনেদৰে আপুনি কষ্ট কৰক, অকণমান ৰানিং কৰক। আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ, খোজকাঢ়াটো স্বাস্থ্যৰ পক্ষে বহুত ভাল কথা। আৰু যদি পাৰে অকণমান ৰানিং কৰিবলৈ ট্ৰাই কৰক। কাৰণ খোজকাঢ়ি পেলাই আপুনি শকত মানে ক্ষীণাব নোৱাৰে, সেইটো মিছা কথা। খোজকাঢ়িলে আপোনাৰ ইমান ফেটছ লছ নহয়। চ' আপোনালোকে যিমান পাৰে অকণমান প্ৰথম কেইদিন যদি একেবাৰে নদৰা মানুহ হয়, অকণমান ৰানিং কৰক, খোজকাঢ়ক, অকণমান দীঘলীয়াকৈ খোজকাঢ়ক, 5 কিলোমিটাৰ 6 কিলোমিটাৰ 10 কিলোমিটাৰ যিমান পাৰে। ৰাতিপুৱা অলপ সোনকালে উঠক। আৰু আপোনালোকে মন কৰিবচোন, যিসকলে ৰাতিপুৱা সোনকালে উঠে তেওঁলোকে জানেই যে ৰাতিপুৱা শুই উঠাৰ পিছত দিনটোলৈ কিমান বেছি ভাল লাগে। আৰু যিসকলে উঠা নাই তেওঁলোকে চাবচোন, ৰাতিপুৱা এদিন উঠি পেলাই চাব, ধুনীয়াকৈ এক্সাৰচাইজ কৰিব, অকণ খোজ কাঢ়িব, দিনটো কিমান বেছি আৰাম লাগিব। ৰাতি মোবাইল চোৱাতকৈ আপোনালোকে সেই ৰাতিপুৱা অকণ সোনকালে উঠিবলৈ ট্ৰাই কৰকচোন। তেতিয়া ৰাতি আপোনালোকৰ নিজেই টোপনি আহি যাব। কিছুমানে ক'ব পাৰে মোৰ ৰাতি টোপনি নাহে। আপুনি এটা কাম কৰিব, ৰাতিপুৱা 5টা বজাত এদিন উঠি ভালকৈ এক্সাৰচাইজ কৰি আধা ঘণ্টা নিজক টাইম দিয়কচোন। তেতিয়া আপোনালোকে গম পাই যাব ৰাতি টোপনি আহে নে নাহে। ৰাতি সোনকালে হোৱাৰ প্ৰফিট বহুত আছে, বেনিফিট বহুত আছে। আপোনাৰ চকুকেইটা প্ৰথম কথা ভাল হৈ থাকিব, নহবা চকু গৈ আপোনাৰ এনেকুৱাৰ পৰা এনেকুৱা হ'বগৈ মোবাইল চাওঁতে। চ' আপোনালোকে অকণমান সোনকালে শুবলৈ ট্ৰাই কৰক, যিসকলে নুশুৱে। আৰু প্ৰেক্টিছ কৰক, যিসকল ল'ৰা ছোৱালীয়ে এতিয়া ছাৰ্ভিচৰ কাৰণে ট্ৰাই কৰি আছে তেওঁলোকে অকণমান সোনকালে প্ৰেক্টিছ কৰক, ৰাতিপুৱা উঠক। এতিয়া যিহেতু পুলিচৰ আকৌ ভেকেঞ্চি ওলাব, ফৰেষ্টৰ ওলাব, চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক। সেয়াই আৰু বৰ্তমান ৰাতিয়ে যিহেতু ৰুটি বনাই থোৱা আছিলে, চ' ৰুটিটো অকণমান গৰম কৰি ল'ম। এয়া আৰু ব্ৰেকফাষ্ট হৈ যাব এতিয়া। দেখিছে ৰুটি একদম বেছি নাখাওঁ দেই, এটাহে ব্ৰেকফাষ্ট, বাকী লাঞ্চত ভাত খাম। চ' আপুনি চাওক, অকণমান ডায়েট কৰিব লাগিব, প্ৰ'টিন খাব লাগিব বেছিকৈ। কাৰ্বছবিলাক বেছিকৈ খাই থাকি লাভ নাই। চ' প্ৰ'টিন খাব লাগিব, লোকেল মাছ খাব, বৰফত দিয়া নহয়। ব্ৰইলাৰ মাংস কম খাব, যিসকলে ব্ৰইলাৰ মাংস বেছি খাই কৈ দিছোঁ বহুত বেছি গেছৰ প্ৰব্লেম হ'ব, কাম নাই। লোকেল মুৰ্গী খওক, লোকেল মাছ খওক, যিমান পাৰে সৰু মাছ লোকেল মাছ খওক, ডিম খওক, ডিমৰ ভিতৰত কুহুমটো নাখাব, কেঁচা বস্তু খওক, ড্ৰাই ফ্ৰুটছ খওক, কেঁচা বুট তিয়াই থ'ব, সেইবিলাক খওক, যিখিনি হেল্ডি বস্তু সেইখিনি খওক, স্বাস্থ্য ভাল হৈ থাকিব, জোৰ বাঢ়িব। আৰু বুটৰ গুড়ি খওক, চেক বনাই খওক, কল, বানানা আৰু আপোনাৰ এইটো কি কয় ড্ৰাই ফ্ৰুটছ মিক্স কৰি তাতে বুটৰ গুড়ি এনেকৈ দি পেলাই, চাটু গুড়ি নহয় আকৌ দেই, বুটৰ যিটো গুড়িটো পায় সেই গুড়িটো বনাই তাত সেই গুড়িটোৰ লগত আপোনাৰ হেৰি দিব, আমুল তাজা মিক্স কৰিব, চেক বনাওক, খুৱাওক, বহুত বেছি আপোনাৰ প্ৰ'টিন পাব, হাই প্ৰ'টিন একদম মজাকৈ। স্বাস্থ্যও ভাল হৈ থাকিব, জোৰো পাব। চলো হৈ গয়া ৰুটি ব্ৰেকফাষ্ট, এখন ৰুটি আৰু চাহটো মই বনাই থ'লোঁ আগতীয়াকৈ, আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু। ফাইনেলি অকণমান কাম বন কৰিলোঁ, কাম বন কৰি আৰু অকণমান চাহ টোপাল সৈতে ৰুটিটো খাই দিওঁ আৰু। এনেই আপোনালোকক মোৰ যিটো ডেইলি ৰুটিন সেইখিনি অকণমান দেখালোঁ, আৰু কিছুমান নিজৰ লাইফত কৰি অহা কাম সেইখিনিৰ বিষয়ে অকণমান ক'লোঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। ভিডিঅ'টো বেলেগ নহ'লেও লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ ফেচবুক পেজত নতুনকৈ আহিছে বা ইউটিউব চেনেলত নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ এটা ভিডিঅ'ত নতুনকৈ লগ পাম, কিছুমান কথা জানিম, আপোনালোকৰ পৰা জানিম, ময়ো ক'ম। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। জয় আই অসম, বাই বাই।